আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 6 পৰা 11 নম্বৰ পদ। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলো, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰ ভক্তিহীন বিলাকৰ নিমিত্তে আপোন প্ৰাণ দিলে। ধাৰ্মিক লোকৰ কাৰণে প্ৰায় কোনোজনে প্ৰাণ নিদিয়ে। সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো কিজানি কোনোজনৰ সাহ থাকিব পাৰে। কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলো, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলো, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰৰ সৈতে মিল হলো, তেন্তে মিল হোৱাত কিমান অধিক গুণে তেওঁৰ জীৱনেৰে পৰিত্ৰাণ পাম। অকল সেয়ে নহয়, যিজনৰ দ্বাৰাই আমি ঈশ্বৰৰ সৈতে এতিয়া সেই মিলন পালো, আমাৰ সেই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত উল্লাসো কৰি আছো। সেয়া আছিল ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 6 পৰা 11 নম্বৰ পদ। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি এটা কথা মন কৰা উচিত যে আমি যেতিয়া বাইবেল পঢ়ো, আমাক এটা ইতিবাচক মনোভাৱ গঢ় লৈ উঠে। বাইবেলে আমাক অতি মূল্যৱান অনুভৱ কৰায়। আমাৰ নিচিনা পাপী মানুহৰ বাবে প্ৰভু যীশুৱে ক্ৰুচত প্ৰাণ দিলে, কাৰণ ঈশ্বৰে আমাক অতি মূল্যৱান বুলি ভাবে। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি ঈশ্বৰৰ সন্তান হওঁ, আৰু আমাৰ সকলো চিন্তাৰ ভাৰ তেওঁতেই গতাই দিব পাৰো, কাৰণ তেওঁ আমাৰ কাৰণে চিন্তা কৰে। আমালৈ যি যি ঘটি থাকিব, ঈশ্বৰে অনুমতি দিলেহে ঘটিব, আৰু সকলো আমাৰ ভালৰ বাবেই ঘটিব। এই পৃথিৱী আমাৰ ঘৰ নহয়। আমাৰ বাবে প্ৰভু যীশুৱে স্বৰ্গত ঠাই প্ৰস্তুত কৰি আছে। প্ৰভু যীশুৱে কৈছিল, এই হেতুকে ভয় নকৰিবা, তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমলীয়া। বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ঈশ্বৰে কৈছে, তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, আৰু মই তোমাক প্ৰেম কৰিলো। এই নিমিত্তে মই তোমাৰ সলনি মানুহবোৰক আৰু তোমাৰ প্ৰাণৰ সলনি লোকসমূহক দিম। যিচয়া 43 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। বাইবেলে আমাক এটা নতুন ভাৱমূৰ্তি দিয়ে। আমি পাপৰ ক্ষমা লাভ কৰা, ঈশ্বৰে ধাৰ্মিক বুলি ঘোষণা কৰা ঈশ্বৰৰ সন্তান। আমি হৈ পৰো ঈশ্বৰৰ পৰিয়ালৰ লোক। বাইবেলে আমাক এটা জীৱনৰ লক্ষ্য দিয়ে। আমি এটা সুনিৰ্দিষ্ট পথত আগবাঢ়িবলৈ শিকো। বাইবেলে আমাক আশাৰ সপোন দেখিবলৈও শিকায়, কাৰণ আমাৰ আশা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। বাইবেলে আমাক দুৰ্বল নহয়, সবল অনুভৱ কৰিবলৈ শিকায়, কাৰণ পাচনি পৌলৰ দৰে আমিও ক'ব পৰা হওঁ, মোত শক্তি দিয়া জনত থাকি মই সকলো বিষয়তে বলৱান হৈছো। প্ৰভু যীশু হৈছে ইতিবাচক ব্যক্তি। আমি যিমানেই তেওঁৰ সান্নিধ্যত সময় কটাম, সিমানেই আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব, আৰু তাৰ দ্বাৰা আনৰ জীৱনতো আমি ইতিবাচক প্ৰভাৱ পেলাই থাকিব পাৰিম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আমাক নতুন আশা, নতুন পৰিচয়, নতুন মনোবৃত্তি, নতুন উদ্যম দিছা। আমি যেন ইতিবাচক মানুহ হ'ব পাৰিম, আৰু আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাই থাকিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।